কিছুদিন পূৰ্বে তুমি দুৰ্গা পূজাত দিছিলা সকলোৱে কি কাপোৰ পিন্ধিব কি কিনিছে হেতুক লৈ মই লেংটা হৈয়ে যাম এতিয়া জনি চিনচক সকলোৱে চিনিয়ে পায় হয়তো আপুনিও চিনি পায় কিয় নাপায় যদি এজন মানুহ যদি নাম ল'লে যদি বেয়া হৈ যায় তেতিয়াহ'লে কালিৰ পৰা মই মহাত্মা গান্ধীৰ নাম লৈ থাকিম মই ভাল হৈ যাম নেকি কিন্তু কথা এটা কওঁ তুমি পুমা কোম্পানীৰ ডট পিন্ধিবা সস্তীয়াবোৰ পিন্ধি ডট ওলোমাই ফুৰিলে কমেণ্টত বেয়াকৈ ক'বই দিয়াচোন জেএছবিৰ ধৰ্মপত্নী ইয়াতকৈ আৰু কি আশা কৰিম দুটা হাজবেণ্ড বেচিৰিজনী তেখেতক কি ক'বা নমস্কাৰ মই ডলি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে DMD ৰামধেনু ৰামধেনুৰ আজিৰ অতিথি হিয়া নাথ যাক ছ'চিয়েল মিডিয়াত আমি সকলোৱে হিয়াজ লাইফ বুলি জানো হিয়াজ লাইফৰ এটা বিশেষত্ব আছে তাই খুব কণ্ট্ৰভাৰ্চিত থাকে বিতৰ্কত পিছনৰা এগৰাকী যুৱতী আহকচোন আমি তাইৰ ওচৰলৈ যাওঁ নমস্কাৰ প্ৰথমতে DMD ৰামধেনুৰ সমূহ পৰিয়াললৈ মোৰ ফালৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু জানেই নহয় মোৰ ভিডিঅ'ছবোৰ পায়ে থাকে নিশ্চয় আপোনালোকে পোনপ্ৰথমে এটা প্ৰশ্নলৈ আহিছোঁ তুমি যিকোনো ধৰণৰ এটা ভিডিঅ' দিলে বিতৰ্কৰ সৃষ্টি হয় কিছুদিন পূৰ্বে তুমি দুৰ্গা পূজাত দিছিলা সকলোৱে কি কাপোৰ পিন্ধিব কি কিনিছে হেতুক লৈ মই লেংটা হৈয়ে যাম এই কথাটো কোৱাৰ কাৰণে এগৰাকী ছোৱালীয়ে কোৱাৰ কাৰণে বস্তুটো বিতৰ্কৰ হ'ল নেকি সেইটো মই একচুৱেলি এইটো অন্য এটা পেজৰ পৰা মানে বনাইছিল কিন্তু সেইটোত ভাল কমেণ্ট আৰু ছোৱালী এজনী বনোৱাৰ কাৰণে মানে যথেষ্ট পৰিমাণৰ মানুহবোৰে বেয়া কমেণ্ট বা নেগেটিভলি লৈছে আৰু সেইখিনি মানে হেৰি নেকি তুমি কি ক'ব বিচাৰা যে তোমাক ধৰি লোৱা তুমি যিবোৰ ভিডিঅ' বনোৱা তুমি কেতিয়াবা মানে এনেকুৱা কিছুমানে কয় এইজনী অশ্লীলতাৰে ভৰপূৰ এগৰাকী যুৱতী মানে তুমি এটা যদি ভাল বিষয় এটাও যদি তুমি উত্থাপন কৰা তাত কিন্তু তোমাক কমেণ্টত একদম পুৰা খোৱা কামোৰা কৰে তাৰ কাৰণটো কি তাৰমানে তুমি কি ক'ব বিচাৰা তেওঁলোকক যে কিয় ইমান বেয়া কমেণ্ট কৰে কি ক'ব তুমি তেওঁলোকক মানে যেতিয়া মানে এজন ব্যক্তি আৰু মই সিহঁতক বেয়া নাপাওঁ যোনে বেয়া কমেণ্ট কৰে যিহেতু মোৰ সেইটো ফেমিলি হয় মোক বেয়া কমেণ্ট কৰিলেও মই মোৰ ফেমিলিটোক বেয়া পাব নিবিচাৰোঁ বা নোৱাৰোঁ আৰু সিহঁতৰ মানে কমেণ্টবোৰ কৰিব আহে যদিও মানে মেছেজত বা পাৰ্চনেলি মূলত বেয়া নহয় আৰু সেইখিনিয়ে আৰু ইমান এটা ময়ো লাগি নাথাকোঁ আৰু কমেণ্টৰ কাৰণে যদিও কমেণ্টত যদি মই ৰৈ গ'লোঁ হ'ল তেতিয়াহ'লে আজি আপোনালোকে মোক চিনিয়ে নাপালে হ'ল আৰু ইমানখিনি তোমাৰ ফলোৱাৰ্ছ আছে যদি তোমাক বেয়াই পায় সেইখিনি যিখিনি ব্যক্তি বেয়া পায় সেইখিনি ব্যক্তি তোমাক ফ'ল' কৰে সেইখিনি ব্যক্তিটো তোমাক লগ পালে কেতিয়াবা চেল্ফি উঠা কাৰণেও কয় বা কিয় নকয় নিশ্চয় সেইটো বাৰু হয়ে যেতিয়া লগ পায় তেতিয়া কোনেও বেয়াকৈ নকয় বা ভালকৈ বিহেভ কৰে সেইটো কাৰণে ময়ো বেয়াকৈ কাকো ৰিপ্লাই নকৰোঁ কৰালৈকে কিন্তু লগাতকৈ বেছি হ'লে ৰিপ্লাই নিশ্চয় কৰোঁ আৰু সেইটোৱে কেতিয়াবা মানে কমেণ্টৰ হৈ কাজিয়া কৰি পাইছা নাই পাইছোঁ কমেণ্টতে পাইছোঁ বেছি দিন হোৱা নাই আজি এসপ্তাহমান আগৰ পৰা কাজিয়া কৰা ষ্টাৰ্ট কৰিছোঁ হিয়া বিতৰ্কৰ বিষয়লৈ গ'লোঁ বাৰু বিতৰ্কলৈ যাম কিন্তু তোমাৰ এটা ব্যক্তিগত জীৱন আছে তুমি ইমান ধুনীয়াকৈ পঢ়া শুনা কৰি আছা কি পঢ়ি আছা মই এবাৰ BA 3rd চেমত শৰাইঘাট কলেজৰ পৰা আৰু সেয়াই আৰু কেতিয়াবা মানে এনেকুৱা ভিডিঅ' বনোৱা হয় মানে ভাইৰেল হৈ যোৱাৰ পিছত তোমাক মানে কলেজত কেতিয়াবা প্ৰিন্সিপালে হওক বা টিচাৰে হওক বা কোনোবা ছাত্ৰ ছাত্ৰীয়ে হওক নকয় নেকি এইজনী হিয়া আহিছে এনেকুৱা তেনেকুৱা না কলেজৰ ছাৰহঁতে ভাল পায় তেনেকুৱাকৈ ভিডিঅ'ছৰ কাৰণে চিনিও পায় আৰু কয় আৰু আগুৱাই গৈছে ভালকৈ আগুৱাই যোৱা তেনেকুৱা মানে তোমাৰ পৰিয়ালৰ পৰা তোমাক এই বিষয়ত ছাপোৰ্ট কৰে তোমাৰ শৰীৰক লৈ কেনে বেছিভাগ কমেণ্ট কৰে তুমি সেইসকলক কি ক'বা তেওঁলোকৰ ঘৰত কি মা ভণ্টি নাই নেকি যে সেইটোৱে আৰু শৰীৰলৈকে মই এতিয়া নিজে কৰি লোৱা নাই ন আৰু সেইটো সিহঁতে বা তেনেকুৱাকৈ কিয় ভাবে মই নাজানো আচলতে হিয়া কিন্তু এগৰাকী খুব অমায়িক ছোৱালী যিহেতু তাই এনেকৈ ভিডিঅ' বনায় আজি মই লগ পাইছোঁ মই তাইৰ লগত কথা পাতিছোঁ কিছু ইণ্টাৰভিউ লোৱাৰ কিছু পূৰ্বে তাই কিন্তু খুব অমায়িক ছোৱালী আচলতে যিসকলে তেওঁক বিতৰ্কলৈ বাৰে বাৰে ঠেলি নিয়ে তেওঁলোকে এবাৰ ভাবি চোৱাটো খুবেই উচিত বাৰু যিয়ে নহওক হিয়া এজন ল'ৰাই যদি কয় মই উলংগ হৈ যাম তেতিয়া প্ৰশ্নটো একো ডাঙৰ হৈ নাহে ৰাইজে ভাল পায় সেইটো এটা এণ্টাৰটেইনমেণ্ট হিচাপে লয় আৰু এইটো আমি ঘৰতো কোৱা যায় ন যেতিয়া কোনোবা এজনে সোধে যে কি পিন্ধি যাবি তো একো পিন্ধি নাযাওঁ তেনেকুৱাকৈ ঘৰতো কোৱা যায় বাৰু সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ ময়ো পূজাৰ সময়ত তুমি এটা ভিডিঅ'ত জনি চিনচৰ কথা লৈছিলা এতিয়া জনি চিনচক সকলোৱে চিনিয়ে পায় হয়তো আপুনিও চিনি পায় কিয় নাপায় যদি এজন মানুহ যদি নাম ল'লে যদি বেয়া হৈ যায় তেতিয়াহ'লে কালিৰ পৰা মই মহাত্মা গান্ধীৰ নাম লৈ থাকিম মই ভাল হৈ যাম নেকি ঠিক কৈছা কিন্তু সঁচা আচলতে সকলোৱে জানে সকলোৱে কৰ্ম কৰে সকলোৱে জানে ন তো সেনেকুৱা ধৰণৰ বিষয় এটাক লৈ যিকোনো এজন ব্যক্তিৰ নাম এটা লোৱাৰ কাৰণে যদি ইমান ডাঙৰ এটা কণ্ট্ৰভাৰ্চি সৃষ্টি কৰে তোমাক কিন্তু বহুতে কিন্তু কয় যে তুমি জনি চিনচৰ গাৰ্লফ্ৰেণ্ড নেকি তুমি কি ক'বা তেওঁলোকক
নাই বাৰু সেইবোৰ বাৰু যিয়ে নহওক হিয়াৰ লাইফত প্ৰেম হৈছে না তোমাৰ এতিয়া আমি ৰিচেণ্টলি এটা ভিডিঅ'ত পাইছিলোঁ JSBয়ে তোমাক লৈ বিয়া পতাৰ কথা কৈছিলে কিবা কিবি সেনেকুৱা ধৰণৰ এইটো কিমান দূৰ সত্য এইটো সত্য নহয় একেবাৰে মই আছোঁ প্ৰেমৰ সম্পৰ্কত কিন্তু JSBক মই তেনেকুৱাকৈ মই পাৰ্চনেলি নাজানো তাক চিনি নাপাওঁ ভিডিঅ'ৰ যোগেদি তেনেকুৱা এতিয়া মানে বহুতেও তোমাৰ কয় যে কমেণ্টত কয় যে তাইৰ বহুতকেইটা ভাল পোৱা আছে বহুতকেইটা প্ৰেম লীলা আছে তো সেইটো সঁচা নে মিছা নাই মই ক্লাছ 9ত ভাল পাইছিলোঁ আৰু তেখেতেই মোৰ লগত আছে আৰু বেলেগ নাই কিন্তু বেলেগ কোনো নহয় মনোজ এণ্টাৰটেইনমেণ্ট সেইটো সকলোৱে জানে আৰু তোমাৰ এই ক্ষেত্ৰত তুমি এনেকৈ ভিডিঅ' বনাই থাকা তোমাক ঘৰৰ পৰাতো কেতিয়াও মানে নকয় নেকি যে তুমি এইবোৰ কিয় কৰি আছা নাই নকয় ঘৰতে বনাওঁ 4 বাৰৰ মাজত বনাওঁ ক'তো বেলেগত নবনাওঁ সেইটো কাৰণে আৰু হেৰি কি বুলি কয় মনোজে কেতিয়াও একো নকয় নেকি তোমাক মোক ছাপোৰ্ট কৰে তেখেতৰ কাৰণেই মই এইখিনি আগবাঢ়িছোঁ বাকী হিয়াই কি কৰি ভাল পোৱা ভিডিঅ'টো বনোৱাই ভিডিঅ' বনাই ভাল পোৱা ৰিলছ বনাই ভাল পোৱা কবিতা লিখি ভাল পাওঁ কবিতা যদি এটা কবিতা শুনিব বিচাৰোঁ হিয়াৰ অন্য এটা প্ৰতিভা আছে কবিতা গাব জানে হিয়াই কবিতা লিখিছিলোঁ এটা সময়ত তথাপিও এটা মোৰ ভাল লগা কবিতা হৈছে জীৱনৰ সপোন হয় আমি অসমীয়া মনৰ দুখীয়া আমাৰ দেশতে আমি ভগনীয়া অসমলৈ আহিল বেনাৰসী পাত অসমৰ শিপিনীৰ কলিজাত বজ্ৰ আঘাত গীতা ভাগৱত উত্তম শাস্ত্ৰ অসমৰ পাট মুগা তুলনাহীন বস্ত্ৰ অসমৰ চাহপাত প্ৰকৃতিৰ দান বিশ্বই গাইছে আজি গৌৰৱৰ গান এশিঙীয়া গড় অসমত পায় নিৰ্দয় দানৱে তাৰ ৰক্তাপি খায় তুলনাহীন সম্পদ হাজোৰ কাহ পিতল লুইতৰ পানীয়ে দেহ কৰে শীতল এইখন দেশ বুকুৰ আপোন ইয়াতে ৰচো হবে জীৱনৰ সপোন হিয়াই ইমান ধুনীয়া এটা কবিতা লিখিছে মোৰ যেতিয়া হিয়াই পাঠ কৰিছে মোৰ গাৰ নোম শিয়ৰি গৈছে আচলতে অসমৰ সম্পদক লৈ তাই এটা কবিতা লিখিছে গোটেইখিনি কবিতাটোত গোটেইখিনি কথাই তাই সাৰাংশ সোমাই দিছে আচলতে এগৰাকী যুৱতীৰ গাত অকল বেয়া গুণে নহয় তেওঁক বেয়া দৃষ্টিৰে চোৱাটো আমাৰ ভুল হয় নাই হিয়া কি ক'বা কবিতা লিখাৰ উপৰিও আৰু কিবা নাই বেলেগ একো এনেকুৱা নাচি ভাল পোৱা নাচি ভাল পাওঁ কেতিয়াবা ৰিলছত এনেকুৱা নহয় আৰু এনেকুৱাকৈ নহয় তুমি ধৰি লোৱা কি বুলি কয় ভৱিষ্যতলৈ কেনেকুৱা এটা চিন্তাধাৰা আছে বৰ্তমান ভিডিঅ'জ বনাই আছোঁ পঢ়িও আছোঁ কেতিয়াবা যদি এনেকুৱাকৈ আৰু ইউটিউব চেনেলটোতো কষ্ট কৰি আছে বাৰু সেইখিনিয়ে আৰু এতিয়া ৰাইজে তোমাক মৰম দিছে কিছুমানে বেয়া পায় দেই 100% 50% বেয়া নাপায় কিন্তু মানে মুখৰ খুজতি মাৰিবৰ কাৰণে বেয়াকৈ কমেণ্ট মানে মোক বেয়াকৈ গাত লগাকৈ নকয় মোক শৰীৰলৈকে কমেণ্ট কৰে শৰীৰক লৈ কমেণ্ট কৰে যাক যেনেকৈ যেনেকৈ সৃষ্টি কৰিছে ন বাৰু যিয়ে নহওক হিয়া কি বুলি কয় তুমি মানে এনেকুৱাকৈ নাভাবা নেকি যে মই আৰু ভিডিঅ' বনাব বন্ধ কৰি দিওঁ কেতিয়াবা ডিপ্ৰেশ্যনত গৈছা নেকি যে কাৰোবাৰ মোক ইমান বেয়াকৈ কৈছে বেলেগে ক'লে মানে মই ডিপ্ৰেশ্যনত নাযাওঁ যেতিয়া মোৰ আপোন মানুহে কয় মোৰ ফ্ৰেণ্ড চাৰ্কলে কয় তেতিয়া মই ডিপ্ৰেশ্যনত যাওঁ এনেকুৱা আহিছে পৰিস্থিতি যে লগৰবোৰে কয় সেইটোত মই বহুত দিন ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ এতিয়া মানে লাহে লাহে লগ সংগ কমাই দিছোঁ তাৰমানে এনেকুৱা হয় নেকি তুমি এনেকুৱা ভিডিঅ' বনোৱাৰ কাৰণে চাগে তোমাক লগ সংগ চাগে এৰি দিছে ন লগ সংগ এৰি দিয়া নাই মানে ভিডিঅ' মানে এতিয়া আৰু যথেষ্ট চৰ্চাত আছোঁ তো সিহঁতেও কয় কিবা কিবি তো সেইটো কাৰণে মই লগ সংগ বেছিভাগ এভইড কৰি চলি আছোঁ এতিয়া হিয়া তোমাৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনলৈ আহিছোঁ মই হা কিন্তু তোমাৰ এই ভিডিঅ'টোত তোমাৰ বহুতো লোকে তোমাৰ হাহাৰিয়াক কৰিছে কিন্তু তোমাৰ ভিডিঅ'টো প্ৰায় 1,37,000 মানুহে চাই দিছে ঠিক আছে তাৰ পৰা তোমাৰ বেনিফিট এটা হৈ আছে লাভ এটা হৈছে কিন্তু তাত তোমাৰ কিছুমানে কমেণ্ট কৰিছে মানে কমেণ্ট পঢ়িব আহিছোঁ হেৰি এজনে লিখিছে বহুত ভাল হৈছে হিয়া বা কিন্তু কথা এটা কওঁ তুমি পুমা কোম্পানীৰ ডট পিন্ধিবা সস্তীয়াবোৰ পিন্ধি ডট ওলোমাই ফুৰিলে কমেণ্টত বেয়াকৈ ক'বই দিয়াচোন তেখেতক কি ক'বা তেখেতে তোমাক পৰামৰ্শ দিছে হয় মানে এতিয়া মই কি বুলিও কওঁ মানে মই ভাবি পোৱা নাই একো নাই বাৰু তেনেকুৱাকৈ কৈছে মই চোৱা নাছিলোঁ কমেণ্ট একচুৱেলি তেখেতৰ আৰু এটা কথা কওঁ যে সেইখিনি কৰাৰ আগত তোমাৰ চাগে মাৰো তেনেকুৱাই ন তেখেতক পিন্ধিব দিব তেনেকৈ এইটো উত্তৰটো পাই গ'ল যিজনে কমেণ্টটো দিছিলে তাৰপিছত এগৰাকী যুৱতীয়ে এগৰাকী যুৱতীক কমেণ্ট কৰিছে চাব দেই আপোনাৰ হৃদয়খন বৰ বিশালাই হিয়াৰ উত্তৰখন বিশাল তেওঁ কি চেঞ্চত কৈছে এতিয়া তেওঁ জানিব কি কোৱা হিয়া একো নাই বাৰু সেইটো ধন্যবাদ তেওঁলৈ ধন্যবাদ তাৰপিছত হেৰি কি বুলি কয় এজনীয়ে লিখিছে JSBৰ ধৰ্মপত্নী ইয়াতকৈ আৰু কি আশা কৰিম দুটা হাজবেণ্ড বেচিৰিজনী তেখেতক কি ক'বা তুমি JSBৰ ধৰ্মপত্নী বুলি কৈছে তেখেতৰ চাগে দুজন বাপেক আৰু সেইকাৰণে সেনেকৈ কৈছে হ'ব পাৰে মানে হিয়া মানে ডাইৰেক্ট কথা ঠিকে আছে তেওঁ যদি এনেকৈ কমেণ্ট দিব পাৰে হিয়া উত্তৰ দিব পাৰে এইবাৰ আৰু এটা কমেণ্টলৈ আহিছোঁ এইবাৰ কিয় ভাল লাগিল জানা
আৰু একো নক'লে নাহিলোঁ বাৰু কমেণ্টটোলৈ আৰু একো নক'লে তাৰপিছত আৰু এজনে দিছে তোমাৰ কমেণ্টত দেই খুব ভাল কমেণ্ট এটা দিছে কমেণ্ট পঢ়িবলৈ অহাসকলৰ বাবে চাহ আৰু মেৰী বিস্কুটৰ যোগান ধৰা হৈছে নোখোৱাকৈ নাযায় যাতে তেখেতক কেনেকৈ ধন্যবাদ দিবা তুমি তেখেতে কমেণ্টবোৰ পঢ়ি চাব আহিছে আৰু কমেণ্টটো দিব আহিছে তাৰ কাৰণে ধন্যবাদ কাৰণ তেখেতে কমেণ্টটো দিয়াৰ কাৰণে মানে মোৰ গোটেই ভিডিঅ'টো চোৱা গ'ল তেখেতৰ তাৰপিছত যেতিয়া কমেণ্টটো পাছ কৰিলে তেতিয়া আকৌ মানে মোৰ ভিডিঅ'টো বেছিকৈ মানুহে চাব পাৰিলে মানে ভিউজ বাঢ়ি গ'ল তো সেইটোৱে আৰু যিমানে কমেণ্ট কৰিব সিমানে ভিউজ বাঢ়ি যাই থাকে ন তাৰপিছত আৰু এজনে দিছে তোমাৰ হয়তো ঘৰৰ ওচৰৰে চাগে হ'ব দেই লিখিছে হিয়া বা তোমাক মই সেইদিনা চাংচাৰী পূজাত দেখিছোঁ ৰাতি পূৰা মেকআপ কৰি আহিছিলা এণ্ড তোমাক তাত দেখা পাম বুলি মই তাত গৈছিলোঁ পূজা চাবলৈ চোৱা এইটো কমেণ্ট তোমাক দেখা পাবৰ কাৰণেহে আহিছিলে পূজা চাবলৈ মই একচুৱেলি গম পোৱা মাত দিব লাগিছিল যদি পাইছে আৰু দেখা পাইছে ল'ৰাজনৰ নাম বিতুপন কুমাৰ বৰুৱা মাত দিব লাগিছিল ন থেংক ইউ অশেষ ধন্যবাদ হওক আৰু তুমি যিটো গানত ৰিলছ বনাইছা তাতে এজনে কৈছে গোটেই গানটো নষ্ট কৰিলে তেখেতক কি ক'বা নেক্সট টাইম আহিবা তোমাৰ লগত বনাম এইটো গানত নিশ্চয় আহিবা নিশ্চয় বনাবা ন বাৰু যিয়ে নহওক আৰু এনেকুৱা বহুত কেইটা কমেণ্ট আছে 600,000 এনেকুৱা এটা কমেণ্ট আছে যিটো কমেণ্ট আমি পঢ়িব নোৱাৰোঁ তাৰ মাজতে কিছু কমেণ্ট আমি পঢ়ি শুনোৱালোঁ আৰু তেওঁলোকক প্ৰত্যুত্তৰ দিলে আশা কৰোঁ হিয়াক মই বেয়া নাপাওঁ যেইকেইটাৰ কমেণ্ট বা মই ৰিপ্লাইও নকৰোঁ কাৰণ কিন্তু এটা কথা তেওঁলোকে নাজানে যে কমেণ্ট দিলে তোমাৰ লাভ হয় হয় কি ক'ব বিচাৰা তেওঁলোক মানে ধৰক মই কাকো বেয়া নাপাওঁ হা প্ৰথম কথা আৰু সেইটো এটা মোৰ ফেমিলি হয় হিয়াজ লাইফৰ যিমানখিনি মোৰ মেম্বাৰ আছে গোটেইখিনি ফেমিলি হয় কেতিয়াবা বেয়াকৈ কয় তথাপিও ফেমিলি যেনেকৈ বেয়াকৈ ক'লে প্ৰত্যুত্তৰ দিব নালাগে তেনেকৈ মই প্ৰত্যুত্তৰ নিদিয়াকৈ থাকোঁ পাৰালৈকে কিন্তু কেতিয়াবা অভাৰ হৈ কিন্তু কিছুমান ফেমিলি মেম্বাৰ নহয় তাৰ উপৰি জপিয়াই থাকে বাৰু যিয়ে নহওক কিন্তু হিয়াৰ এটা ব্যক্তিগত লাইফ আছে ব্যক্তিগত জীৱন আছে তাই খুবেই ব্যক্তিগতভাৱে অমায়িক হয় এগৰাকী ভাল ছোৱালী বুলি মই ক'ব লাগিব বাৰু হিয়া তোমাৰ জন্ম কিমান চনত হৈছিলে মোৰ মাৰ্চৰ 14 তাৰিখ 2004 এগৰাকী সৰু ছোৱালী আৰু এগৰাকী সৰু ছোৱালী যিহেতু আপোনালোকৰ মাজলৈ ওলাই আহিছে তেওঁক এনেকৈ ক্ৰিটিচাইজ কৰাটো বা আপোনালোকৰ হেৰি নহয় বাৰু যিয়ে নহওক হিয়া তোমাৰ প্ৰেমৰ সম্পৰ্ক বহুতে কৈছে যে এইমাত্ৰ ক'লে জেএছবি তুমি ধৰ্মপত্নী তাৰপিছত দুজনকৈ হাজবেণ্ড বুলি ক'লে এতিয়া কিছুমানে কমেণ্টত লিখে তোমাৰ বহুতকেইটা এক্স আছে সেইখিনি কি ক'বা নাই মই ক্লাছ 9ত পঢ়ি থাকোঁতে মই প্ৰেমত পৰিছিলোঁ আৰু তেখেতে মোৰ লগত আছে আজি 5 বছৰ হ'ল আৰু দৰ্শক মণ্ডলী আপোনালোকে গম পালে হিয়া এগৰাকী খুবেই বেলেগ ধৰণৰ ছোৱালী হিয়াক লগ কৰক হিয়া কিন্তু খুবেই ভাল আৰু আপোনালোকে যেনেকৈ ভাবিছে হিয়া তেনেকুৱা নহয় বাৰু যিয়ে ধৰক ধন্যবাদ হিয়া আজি সময় দিলা মাতিছে আপোনাৰ চেনেলটোলৈ অশেষ ধন্যবাদ আৰু যিখিনি ক'লা সেইখিনি যাতে কোনো বেয়া নাপায় তাৰে কামনা কৰিছোঁ আৰু এই বাইদেউৰ চেনেলটো চাব আপোনালোকে আৰু ফ'ল' কৰিব আগুৱাই নিয়ক ধন্যবাদ চাই থাকক DMD ৰামধেনু